আহি আছোঁ আৱৰ্তনলৈ ধেমাজি আৰু খুব আটক ধুনীয়াকৈ সজাই পৰা তোলা হৈছে ধেমাজি টাউনখন। টাউনখনত মানে চাৰিওপিনে আপোনাক দেখিছে আপোনালোকে একদম পাতাকা চাতাকা লগাই মেলি গছ সকলো গছতে লাইট জ্বলাই দিছে আৰু খুব ধুনীয়াকৈ আপোনাৰ সজাই পৰা তোলা হৈছে। তাৰপাছত আপোনাৰ তাত আমি যাম এতিয়া গৈ পিনি দেখুৱামগৈ আপোনাৰ কি মানে আলোচনা কৰা হ'ব, তেওঁলোকে আলোচনা কৰা হ'ব আপোনাৰ প্ৰধান বুঢ়া ডাঙৰীয়াই জনাইছে। আপোনাক দেখুৱাম এতিয়া, ব'লকচোন চাব। সি পাছোঁহি আৰু আপোনাৰ ইয়াত আপোনাৰ কি হৈছে নিৰ্দিষ্ট কিছুমান গাড়ীহে সোমাব দিছে, সকলো গাড়ী সোমাব দিয়া নাই এইডোখৰত। বিশেষকৈ ইয়াত আপোনাৰ গাড়ী মটৰ আপোনাৰ যদি আহে এডোখৰত থৈ আহিব লাগিব। যদি ইয়াৰ ভিতৰতো আপোনাৰ গাড়ীখন আছে মানে কিবা কামত আহিছিলে তেতিয়াহ'লে মানে উলিয়াই নিবলৈ মানে উলিয়াই দিছে আৰক্ষী বাহিনীয়ে। ইয়াত আহি আপুনি গাড়ীখন ধুনীয়াকৈ ৰখাওকহি, মানে আপোনালোকে আগতীয়াকৈ পাছ ল'ব লাগিব। এইটো পৰহি দিনাখনেই হৈ গ'ল। তাৰপৰা আহি এতিয়া লগ পাম, ব'লকচোন আমি শুনোগৈ। আপোনালোকে দেখিছে প্ৰধান বাদলৈ আহি পালেহি আৰু আহি পাই পিনি তেওঁ ইয়াতে আছে। আমি তেওঁৰ ওচৰলৈ যাম এতিয়া, কি কয় জানিব পাৰিব আপোনালোকে। সেইবিলাক মীমাংসা কৰাৰ কাৰণে যিখিনি আমাৰ ভূমি যেনেকৈ আহোম চুতীয়া পুৰুষ কলিতা ইত্যাদি এনেকুৱা জনাই অসুবিধা হৈ আছে, তেনেকুৱা বিষয়বিলাক সেইটো যদিও আমি জনাই বুলি ভাবিছোঁ, এই তেনেকুৱা সমস্যাবিলাক সমগ্ৰ অসমতে আছে, শদিয়াত আছে, গুৱাহাটীতো বিভিন্ন জেগাত আছে। তেনেকুৱা বিষয়বিলাকে এটা পলিচিৰ ওপৰত ইয়াতে আলোচনা বিবেচনাবিলাক ইয়াতে হ'ব। গতিকে এনেকুৱা বিষয়বিলাকেই থাকিব। আৰু কিছুদিনৰ আগতে বিভাগীয় মন্ত্ৰীবিলাক আহি প্ৰায়বিলাক মূল বিষয় যেনেকৈ আপোনালোকে ভাবি আছে জীয়া ঢলৰ কথাটো, তো সেইদিনাখন পীযুষ হাজৰিকা ডাঙৰীয়া আহি ইতিমধ্যে 70 কোটি টকা দিছে আৰু ডিপাৰ্টমেণ্টক খুলি পিনে কামখিনি কৰিবৰ কাৰণে দিছে যে কিমান পইচা লাগে। আৰু তেওঁলোকে যিমান বিচাৰিছে তাতকৈ দুটকা পইচা এইবাৰ বেছিকৈ ৰাখিছে। কিন্তু এবাৰ আমাক জীয়া ঢল মীমাংসা লাগে, সেইটো আমি ইঞ্জিনিয়াৰসকললৈ পুঁজি আবণ্টন দিয়া হৈছে আৰু তেওঁলোকে তাৰ কাৰণে যাৱতীয় প্ৰস্তুতিখিনি কৰিছে। ঠিক তেনেধৰণে গাই নদীৰ ওপৰতো আমি সেইদিনাখন কটাইছোঁ। ঠিক তেনেধৰণে মাথাউৰি কাম ৰোড সেইবিলাক বিষয়ে আগতেই মীমাংসা হৈ গৈছে। তো সামগ্ৰিকভাৱে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনক মই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাম। তেখেতে বিশেষকৈ খিলঞ্জীয়া মানুহৰ আধিপত্য থকা ধেমাজি জিলাখনত সকলো সময়তে তেখেতসকলে মনত ৰাখে, সেইটোৱে আমাৰ কাৰণে হৈছে আটাইতকৈ ডাঙৰ কথা। গতিকে আৰু মন্ত্ৰীসকলে আজি পৰা আছে, তেওঁলোকৰ নিজাববীয়াকেও বহুখিনি পৰ্যালোচনা কৰিছে যে জিলাবিলাকত আহি থাকোঁতে দিশপুৰৰ পৰা যিমান জিলা আহিছে প্ৰত্যেকটোতে সোমাই আহিছে। গতিকে ধেমাজিত প্ৰতিজন মন্ত্ৰীয়ে ইয়াতে তেওঁলোকে পৰ্যালোচনা কৰিছে। ধেমাজি চাৰ্কিট হাউচলৈ আহিছিলোঁ, তাৰপিছত আহি পিনি ইয়াত প্ৰধান বুঢ়া ডাঙৰীয়াক লগ পালোঁ। লগ পাই পিনি তেওঁৰ মুখেৰে জানিব পাৰিলোঁ কি কাম। মানে ইয়াত মানুহ লগ কৰা মেলা নহ'ব, ইয়াত লগ কৰিবলৈ বেলেগ জেগাত যাব। তালৈ এতিয়া আমি যাম, আপোনাক তাতো গৈ পিনি ভিডিঅ' দিম, তাত দেখুৱামগৈ কেনেকৈ আপোনাৰ কি কথা আপোনাৰ আলোচনা কৰা হয়। ইয়াতো থুলমূলকৈ যিখিনি কথা জানিব পাৰিছোঁ সেইখিনি কথা তেওঁলোকৰ মুখেৰে প্ৰধান বুঢ়া ডাঙৰীয়াৰ মুখেৰে আপোনালোকে চাব। আৰু ইয়াত 9টামান বজাত ইয়াত পাবহি, 9টা নহয় 8:30 মানতে পাবহি। পাই পিনি তাৰপিছত ইয়াত সকলো আলোচনা হ'ব।